কিয় মাতিছিল হে আজি এটা কাম কৰবা লাগব কি কাম বাঁহ একডালত মই তামলো ঢুকনাৰ আগটো বান্ধি থৈ দিছো সিলিং গেলাত আৰু বেৰা গেলাত দুটা মাকৰাজ জাল হৈছি তো এগলা চাফা কৰবা লাগব আজি মই পাৰবা নহয় দক খুৰী কালি কৰিম কিয় আজি আমাৰ মা আহিছে না ও তীৰ্থক জি গৈছিল ইতা মায়ে ঘৰৰ পৰা পলাই যাব নাকি আপনার কথা গিলা বৰ উল্টা হে খুৰী বয়া নাপো মই সঁচা কথা কলো ও আপনার কথা গেলা মৰা মানুহ ফেট দি উঠা কথা কি বয়া কথাটো কলো মই মায়েৰে তীৰ্থৰ পৰা আহিছি ঘৰত থাকব তই কিয় দাউৰা দাউৰি কৰবা লাগে ইমান মখা তীৰ্থ ভ্ৰমণ কৰি আহিছি ইমান নিৰ্মালি পঢ়াত আনছি আখুনমান পঢ়াত মুখত দিবা পাৰা নাই আৰু আখুনমান নিৰ্মালি মূৰত দিবা পাৰা নাই ইটা এৰ পৰা যাই লবি সোনকালে এৰে কাম শেষ কৰি সোনকালে যাম ধুনীয়াকে গা চা ধুই পেলে নিৰ্মালি ল'ম পঢ়াত খাম এতে মই আনকে সদলি থাকিব নোৱাৰো আপুনি বয়া পালেও পালাক ফুল নিৰ্মালি মূৰত লৈ থিয়াই থিয়াই স্বৰ্গত যাবি যা অ খুৰী শুনি যাকচোন